বুজিছো খিলাৰী পাঠ ফদিয়াত লাগাতছে বেছি দেৰি হৈ গ'ল। কিয় দেৰি হ'ল অলপমান সিদিনা যোৱা ব্লগত ৰিজনটো কৈছিলো, কিন্তু চিন্তা কৰিব নালাগে। সকলোৱে সুধি আছে কেতিয়া চাব পাম কেতিয়া চাব পাম, প্ৰায়ে ক'ৰবাত লগ পালেও পাঠ ফটো কেতিয়া আহিব, গাহৰি চোৰ কেতিয়া ধৰা পাব। এতিয়া পুলক দেখাব মাৰ অহাকালি বা পৰহিৰ ভিতৰত ফাইনেল একদম খাটাংকে আহি আছে। মনোজ ভাইৰ শ্বুটিংটো যিহেতু দেৰিকে হ'ল গমেই পালে, তাৰ ডাবিংখিনি অলপ বাকী আছে। অলপ BTS খিনি উপভোগ কৰক যাতে এক্সাইটমেণ্টটো চোৱাৰ আৰু বাঢ়ে, উৎসুকতাটো। 1, 2, 3 কম নহয় আমিও বস্তু ভাঙিছো ইয়াতে এইবাৰ। এটা কথা, যোনটো পেন পিন্ধি আছো ন, কিবা মোৰো পচন্দ নহল। মই ভাবিছিলো একচন কৰিব লাগিব, ভৰি চৰি উঠাব লাগিব, অলপ লুজ ঢিলালা পেন পিন্ধি যাওঁ। ৰাইজে চাই ভাল পাব লাগে আৰু সকলো কাৰণে একচন কমেডি একচন প্ৰথম কিজনী এনেকে অলপমান কৰিঅ'গ্ৰাফি কৰি কিনে কৈছো, ইমান দেৰি লাগিল সেইকাৰণে আজি পুৰা দিনটাই লাগিল না? দিনটাই লাগিল তুমি সৰু চিন কৰাতে। পুৰা কিমান गजब बेइज्जती है। সেৰেট কৰি দিছে পুলক বাই। পুলক বাই সেৰেট কৰি দিল। খালো ঠিকছে। মৰছে না মনত নাই? মৰছিলো আৰু আছিলো। এনেকা কোনে পজ লয় যেনেকা বাবুৱে লৈছে। পিছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আগবঢ়াই নিয়াৰ আগতে মই আপোনালোকক এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ব বিচাৰিছো, যাৰ নাম হৈছে 1xBet। আপোনালোকে জানে যে মানুহবিলাকে আজিকালি স্পৰ্টছ বা গেমত বেটিং কৰি পেলাই টকা কামাই আছে। গতিকে আপুনিও যদি বিচাৰে বেটিং কৰি টকা কামাব, তেনেহলে এই 1xBetটো ডাউনলোড কৰিব পাৰে। কেতিয়াবা এই এপটোৱে ৰিস্ক ফ্ৰী অফাৰ দিয়ে, মানে তেতিয়া 1500 টকা নিৰাপদে আপুনি বেটিং কৰিব পাৰে। যদি হাৰিও যোৱা তেনেহলে আকৌ ঘূৰাই পাব। স্পেচিয়েলি মোৰ ছাবস্ক্ৰাইবাৰ বিলাকৰ কাৰণে এটা অফাৰ দিব বুলি কৈছে। যদি আপুনি 10,000 টকা জমা কৰা তেনেহলে 130% আপুনি বোনাছ পাব। সেইকাৰণে মোৰ এই প্ৰম' কোডটো ইউজ কৰিব নাপাহৰিব। এই এপটো FC বাৰ্চিলোনাৰ লগতে ডাঙৰ ডাঙৰ কোম্পানীৰ সৈতে পাৰ্টনাৰশ্বিপ আছে, গতিকে বিলিভ কৰিব পাৰি। তো এতিয়াই যাওক, লিংকত ক্লিক কৰি ৰেজিষ্টাৰ কৰক, ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে। মই ইয়াতে থকা বুলি তই কেনেকে গম পালি? দেখিছে দেখিছে আপোনালোকে কিমান ভালকে বুজাও মই কষ্ট দি, তাৰ পিছতো এক্টিং বেয়া কৰে। পিছত কি বাহানা দে, মোক স্ক্ৰিপ্টে আগতে নিদিয়ে, ভালকে নুবুজায়, কেনেকে এক্টিং ভাল হ'ব বুলি পেনে। দেখিছে আপোনালোকে, সেইকাৰণে মই এইবাৰ বিহাইণ্ড দ্য চিন বনাব দিছিলো। আজি শ্বুটিঙৰ 8 নম্বৰ দিন আৰু 8 নম্বৰ দিনা আছে আমাৰ লগত বিপুল দা। মই এই চোৰা বাচ্চাকেইটা চিন পাওঁ। চালা সিহঁতে চিনেমা হলত ব্লেকেট টিকেট বিক্ৰী কৰি, মই চিন পোৱা নাই। হা, দেখা দে মোৰ খং ক'ত আছে। আৰু সিহঁতে উত্তাকেইটাক মই চিন পাওঁ। সিহঁতে চিনেমা হলত ব্লেকেট টিকেট চিনেমা হলত ব্লেকেট টিকেট এগেইনষ্ট কৰে। হা, মাইক ইউজ কৰিছিলো যদিও যিমান কেইটা বিপুল দা থকা চিনখিনিত অলপমান এটা কাণত শুনা পাওঁ, এটা কাণত শুনা নাপাওঁ বুলি কেনে কমপ্লেইন কৰিছে। ময়ো নটিচ কৰা নাছিলো বস্তুটো, কাৰণ মই হেডফোন লগাই পিনে এডিট কৰা নাছিলো আৰু কি। পিছত শুনিলো হয়তো, সেইকাৰণে বিপুল দাৰো এবাৰ ভইচটো ডাবিং লৈছো। গতিকে ভইচত সেইটো প্ৰব্লেম নাপায়। কিন্তু এটা বস্তু আৰু, এতিয়া তেওঁৰ ঘৰত গৈছিলোতো, ডাবিংখিনি ৰাতি হ'ল, বাহিৰত কৰিছো, অলপ মানে কীট পতংগৰ নইজ আহে। কিন্তু বাকী একদম ফাৰ্ষ্ট ক্লাছ হৈছে ডাবিং বিলাক এইবাৰ। ইটো যোনটো শ্বট লৈ আছো না, কমপ্লিট হৈ গ'ল। তাৰপিছত বহুত কেইটা শ্বট লৈ আছো আৰু হঠাতে নিহালে মানে কেমেৰামেনে আৰু নটিচ কৰিল যে মাইকটো অনে নাছিলে। ইমান দেৰি বেকাৰ এনে, আৰু মাইকটো অফ হৈ থাকিলে মানে কি হয়, অলপ আৱাজ নাই, এনেকে খালি চাউণ্ড হৈ থাকে। তো উপায় নাই আৰু, এতিয়া আমি চাৱা নাছিলো, টাইমো নাই আৰু এতিয়া। তো অনুমানতে আইডিয়াতে ভইচ ডাবিং খিনি কৰা হৈছে।
তো সেইকাৰণে কেতিয়াবা কমপ্লেইন কৰে অডিয়েন্সে যে ভইচ ডাবিং লগত মিলা নাই মানে বস্তুটো কেতিয়াবা এনেকা উপায়হীন হৈ কেনে সেই কৰিব লগা হয় নহলে বিচাৰিমে না যে ভালে হওক বস্তুটো কিন্তু যেতিয়া মানে উপায় নাই আৰু চলাই দিব লাগিব আৰু দে এনেকা কেতিয়াবা হয় ন আমাৰ চলাই দিয়ে আৰু এনেকা পৰিস্থিতি হৈ যায় মানে কেতিয়াবা ঠিক আছে টানি এনে বিপুলৰ ওচৰত থব তাৰপিছত বিপুলে দিলে কিবা কৰি থাকিব বস্তু দুখ পাইছে নেকি বুলি তাৰপিছত বাবুৰ লগত কথা কব তাৰপিছত সুন্দৰ দা যেতিয়া বাবুৰ লগত কথা কৈ থাকিব আপুনি মালিক বুলি কিনে কব উঠি কিনে চাব আহিব তেনেকা হব ই আহিব সি যাব এয়াই আৰু এয়াই মোৰ ডাইৰেকশ্যন কৰা ষ্টাইল ঠাকুৰদা ঠাকুরদা সার প্রভু ঠাকুরদা সার প্রভু সব ওলাই মানে ঘৰতে তোৰ পৰা দাঙি নিম এইখিনি মানে এনে আহিব ইয়ালৈকে ইমান দাঙিবা এইখিনি মান পালে প্ৰেছাৰ দিব আপুনি এনে বাকী অলপ প্ৰেছাৰ নেতাকে আহিব হা বিৰাট কষ্ট পাইছে বস্তুটো অনুভৱ নাই কাৰণ মজা লাগে শ্বুটিং কৰি সেইখিনি লাগি এনে আহিলে হ'ল যে এইখিনি মালিক বুলি কল যে এইখিনি মালিক বুলি কল তহঁতক আজি মাৰি পেলাম নাই নহ'ব তহঁতক এনেকুৱা শাস্তি দি মোৰ শান্তি পোৱা নাই কাৰণ তহঁতক গাঁৱত বান্ধি মই ঠেলাত ঘূৰাম গাঁৱত বান্ধি ঠেলাত ঘূৰাম ৰ এয়া আমাৰ আজিৰ শ্বুটিং চাব অহা অডিয়েন্স পিটকু আৰু ইপিনে গৰমত শ্বুটিং চলি আছে हैप्पी एंडिंग अरे कौन भौंक रहा है ये बदतमीज এইখিনি সময়তো সঁচাকে ইমান এম্প্ৰেছিং আছিলে ডাঙৰ ডাঙৰ ককা আইতাহঁতেও চাই আছিলে বিপুল দাও আছিলে সঞ্জীৱ দাহঁতে গুল্লু দাহঁতে মানে জোকাই আছিলে बबलूदा पूरा इमरान हाशमी हो गई सुन क्या बोला तूने इमरान हाशमी हो गई सुन पूरा मरना तेरे को डर नहीं लगता এই বিকাশতে এনেকে মাত মাতি আছিলে কোনোবা এনেকা চাউণ্ড দি আছে ইপিনে সিহঁতে আমাৰতো ডাবিং কৰা হেবিট আছে সিহঁতে পাহৰি গৈছে যে এইটো ডাবিং নহয় মানে এইটো ডাইৰেক্ট লৈ আছে তো তাতো মই সুনিতা ক'লো এইটো ডাবিং নহয় এইটো সুনিতা কিন্তু ফাইনেলি পিছত ডাবিঙে ল'ব লগা হ'ল নহ'লে মানে সাউণ্ড কোৱালিটিটো একদম বেয়া মানে ফাৰ্ষ্টতে নটিচ কৰা নাছিলো তাৰ মানে তাৰপিছত নটিচ কৰিলো যে নাই সাউণ্ড কোৱালিটি বহুত ল' হৈছে সেইটো কেমেৰাতে ছেটিঙত বাঢ়াই দিব লাগিছিলে কাৰণ এডিটিঙত যিমানে বাঢ়াই দিলেও ফাটি যায় বস্তুখিনি এয়া শেষ শ্বুটিং আজি শেষ কৰিম বুলি ভাবিছিলো তো শেষ হৈ গ'ল ফাইনেলি একদম অৱস্থা বেয়া মাৰ খাইছে মোৰ কাৰণে বেচেৰা জীৱনটো মোৰ কাৰণে প্ৰব্লেমত পৰি দিছে আমি ফটো উঠো তো এয়া আৰু লাষ্ট আৰু চব যাব ওলাইছে আৰু ओके से सुबह बाय दीदी बाय बाय बाय